নমস্কাৰ এছআৰএল ইটো হিটো বহুতৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজত এয়া সেই যে শুকানকৈ কঠিয়া পৰা ভিডিঅ'টো আপোনালোকৰ মনত আছে নিশ্চয় এয়া চাওক কি সুন্দৰ কঠিয়া হ'ল এয়া চাওক কিমান ধুনীয়া কঠিয়া হৈছে কিছুমানে ভাবিছিলে চাগে যে শুকানকৈ পাৰিলে কঠিয়া হ'ব জানো শুকান মাটিত কিমান ধুনীয়া কঠিয়া হৈছে ইয়া বুকা কৰি পাৰিছিলো নে শুকানকৈ পাৰিছিলো হেয়া এতিয়া চিনিব নোৱাৰি আপোনালোকক বেক কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিছো অকমান কঠিয়াখিনি তাৰপিছত এয়া এইখিনি ৰঞ্জিত ধানৰ কঠিয়া চুনুহেতে তুলি আছে যে চুনু আৰু নন্দৰাণী নামটো মুখত অহা নাই পাহৰি গৈছো নন্দৰাণী বৰ্মন নন্দৰাণী আৰু চুনুৱে তুলি আছে চুনুক চিনি পায় আপোনালোক সেই যে ভিডিঅ' এটা দেখুৱাইছিলো আগতে আপোনালোকক কোন মাইনা দুজনী যে কাজিয়া লাগিছিলে তাৰে এজনীক দেখুৱাইছো এয়া কঠিয়া তলিত আহি নাচি আছে কঠিয়া তুলিব লাগি কি কৰি আছ কাজিয়া লাগিবলৈহে জানে এয়া এয়া চুনুহেতে গুমধান চিঙে বোলে গুমধান নে মাকৈ কঠিয়া তোলা বাদ দিলে এতিয়া এটাকাচোন বুকাৰে তিলং কতিয়া পিতে লগন মাৰুং মৰণা কৰি পালুং মাৰি এয়া সুন্দৰকৈ গাইছে ভালকে গা ভালকে নাজানো মই এটা বস্তু দেখুৱাও আপোনালোকক পথাৰৰ মাজত আৰি থৈছো এইটো কি বস্তু বাৰু কমেন্টত জনাকচোন আপোনালোকে যদিহে চিনি পাইছে এইটো কি বস্তু তেতিয়াহ'লে কমেন্টত জনাওক হৈ গ'ল নেকি মাকৈ চিঙি মাকৈ বুখুলাই আছে তাৰপিছত এতিয়া আমি কঠিয়া তলিৰ পৰা ঘৰলৈ গৈ আছো উভতি এয়া 2 কেজি মানৰ মুনাটোকে সিহঁতে দুজনীয়ে ধৰিছে আৰু এজনীৰ হাতত হলে কি কবা ছাতি কেৰি বেগত বা কি আছে আৰু পিন্ধন ড্ৰেছটো ধুনীয়া লাগিছে দেই পৰিছিলো এতিয়া বানপানী নহওঁতেই এই অৱস্থা আমাৰ ৰাস্তাবোৰ তাৰপিছত বানপানী হ'লে কেনে অৱস্থা হ'ব আপোনালোকে নিশ্চয় উপলব্ধি কৰিবলৈ পাৰিছে অনুমান কৰিবলৈ পাৰিছে অৱস্থা বেয়া আকৌ পৰিব ওলাইছো এয়া চাওক আমাৰ ৰাস্তাৰ অৱস্থা লাইক কৰিব শেয়াৰ কৰিব আমাৰ ভিডিঅ'টো আৰু কমেন্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনে লাগিল ধন্যবাদ